আজি এইখন যেটো আমাৰ ইভেকশ্যন হোৱাৰ পিছত মানে ভিক্টিমাইজ কি নাম আছিল কজহল মানে হওক দাদাই আজি যেটো মৃত্যুবৰণ কৰিলে তো মই অতি মানে দুখ পাইছোঁ আৰু আজি আমাৰ এই দাদা মৰাৰ আমি মানে দল হিচাপে আমাৰ মই MCLA হিচাপে মানে কষ্ট পাইছোঁ দুখ পাইছোঁ আৰু ক'ব বিচাৰিছোঁ আজি যদি হাছলাবাৰী এই অঞ্চলত ইভেকশ্যন নটিচ যদি নাহিল হয় আৰু এই ইভেকশ্যন নটিচ আহাৰ কাৰণে আজি মেণ্টেল টৰ্চাৰ হৈছে এই মানুহবিলাকে ইয়াৰ কাৰণে আজি মানে মেণ্টেল টৰ্চাৰ হৈ পেলাই আজি এই ব্যক্তিজন আমি যেটো জানিছে ইয়াৰ মৃত্যুবৰণ কৰিব লগা হৈছে যোৱাকালি যেটো মৃত্যুবৰণ কৰিছে আৰু ইয়াৰকেই মানে দুখ লগা কোনো মানে ইয়াত নাই আমি এইটো নিন্দা কৰিছোঁ যে ইয়াত মানে নোটিছ এইটো জাৰি কৰিলে এখেতসকলে যেটো নোটিছৰ কাৰণে যেটো এখেতসকলক মাতিলে এখেতসকলে বহুত কেনেকুৱা কষ্ট পাই আছিলে মই গম পাইছোঁ মেণ্টেলি টৰ্চাৰ পাইছিলে আৰু যোৱাকালিও মাতিছিলে এই গতিকে হিয়াৰিং কাৰণে মাতিছিলে আজি এখেতে ইয়াৰ কাৰণে টেনশ্যনৰ কাৰণে এখেতে আজি মৃত্যুবৰণ কৰিলে খুব দুখ মই ইয়াৰ কাৰণে কৈছোঁ যে এখেতৰ তাতে মানে কি আহিছে উচ্ছেদৰ নোটিছ আহিছে তাৰ উচ্ছেদৰ নোটিছ অহাৰ পিছত এখেতসকলৰ যেটো চিন্তাধাৰা যেটো কিবা এটা আগৰ পৰাই এখেতসকলে মানে কষ্টত ভুগি আছে আজি আহি সেইদিনাখন আকৌ কিবা হ'ল যোৱাকালি মানে হিয়াৰিং হ'ল ইয়াৰ কাৰণে এখেতে আজি এই যে মেণ্টেল যে টৰ্চাৰ হ'ল ইয়াৰ কাৰণে মেণ্টেল টৰ্চাৰতে এখেতে সেইটো মানে হাৰ্ট এটাক হৈ পেলাই মৃত্যুবৰণ কৰিব লগা হৈছে এইটো মই জানো এইটো আমি ক'ব পাৰোঁ আৰু এইটো পিয়ৰলি ইভেকশ্যন নটিছৰ কাৰণে সেইটো হৈছে বেলেগ একো নাই তেনেকুৱা যাতে আৰু ঘটনা নহয় ইভেকশ্যন তেনেকুৱা যাতে নকৰে আমি বিচৰা নাই 2003 BTC চুক্তিৰ পৰা যিবিলাক আছে এখেতসকলে ইয়াত স্থায়ীভাৱে থাকিব পাৰে আজি কিন্তু 2000 BTC চুক্তিৰ যেটো আমাৰ যিখিনি ইয়াত টকাৰ যেটো অধিকাৰ এই অধিকাৰটো ওলাই কৰি পেলাই নাইকিয়া কৰি পেলাই আজি এই চৰকাৰখনে UPPL চৰকাৰে নটিছ জাৰি ইভেকশ্যন নটিছ জাৰি দি আজি এই কথাটো ইয়াৰ কাৰণে হ'ব পাৰিলে হয় চাওক আচলতে কথাটো হৈছে আমি ৰাতিপুৱাৰ ভাগত এতিয়া 12টা বাজে মই অলপ আগতে খবৰটো পালোঁ যে আমাৰ এজন স্থায়ী মুৰব্বী তথা এইখন অঞ্চলত এজন সমাজকৰ্মী আছিল তেখেতে যথেষ্ট অভিজ্ঞ আৰু ভাল এজন মানুহ আছিল ফজল হক তেখেতে আজি ৰাতিপুৱাৰ ভাগত হাৰ্ট এটেক হৈ তেখেতে মৃত্যুবৰণ কৰিলে হস্পিটেলত লৈ গৈছিল ৰাতিপুৱাৰ ভাগত এই ক্ষেত্ৰত আমি জিলা IBMCৰ ফালৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতে শান্তি লাভ কৰক এয়া কামনা কৰিছোঁ সমান্তৰালভাৱে ইয়াত এটা কথা আছে যে বিগত সময়ছোৱাত এই পৰিয়ালটোৱে হাছৰাবাৰী অঞ্চল এৰিয়াত প্ৰায় 19টা পৰিয়াল অৰ্থাৎ 19টা ফেমিলি যোৱা আগষ্ট মাহৰ 5 তাৰিখতে নোটিছ পাইছিলে আৰু এই নোটিছ পোৱাৰ ক্ষেত্ৰতে তেখেতসকলে উচ্চতৰ এটা নোটিছ জাননী তেখেতসকলে চৰকাৰৰ ফালৰ পৰা তেখেতসকলক দিয়া হৈছিলে আৰু এই নোটিছখিনি পোৱাৰ পিছতে তেখেতসকলে ততাতৈয়াকৈ ইয়াত আমি ABMCৰ ফালৰ পৰা বিভিন্ন দল সংগঠনৰ ইয়াত এটা প্ৰতিক্ৰিয়া হৈছিলে সেই সময়ত আমি ইয়াত ৰাইজ মেলো পাতিছোঁ বিভিন্ন বুদ্ধি মহলৰ লগত কথা বাৰ্তা পাতিছোঁ আলোচনাখিনিও কৰিছোঁ সেই সময়ত তেখেতসকলৰ এটা আইনী প্ৰক্ৰিয়াত তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চ ন্যায়ালয়ত তেখেতে PL দাখিল কৰিলে সেইমতে কেছটোৰ ইতিমধ্যে তদন্ত তাত হৈও আছে আৰু কেছটোৰ ৰেফাৰেঞ্চত তেখেতসকলে হাইকোৰ্টৰ পৰা নিৰ্দেশ অনুযায়ী তেখেতসকলে কি কৰিলে মানে আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত তেখেতসকলৰ 3বাৰকৈ ইয়াত এটা হিয়াৰিং হ'লে তাৰমানে তো হিয়াৰিঙৰ ফলত তেখেতসকলক মাতা হয় তাত কি সোধা পোছা কৰা হয় আমি এইখিনি ইমানকৈ ভালকৈ নাজানো
গতিকে যিসকল ব্যক্তিয়ে তাত হেয়াৰিঙত উপস্থিত হয়, যিসকলে যায়, তেখেতসকলে এইখিনি কথা ভালকৈ গম পাব আচলতে হেয়াৰিঙত কি সোধা পোছা কৰা হয়, যিহেতু ইয়াত মহামান্য উচ্চ ন্যায়ালয়ত এটা গোচৰ চলি আছে। তো গতিকে তেখেতে আজি মৃত্যুবৰণ কৰাৰ কাৰণটোৱেই হৈছে যে বিগত সময়ছোৱাৰ দ্বাৰা আমি যিখিনি জানো যে মানুহজনে মানসিকভাৱে অলপ হতাগ্ৰস্ত হৈছিল, এইখিনি কথা আমি স্পষ্টকৈ জানো। কাৰণ তেখেতে আমি দীৰ্ঘদিনীয়া তেখেতৰ লগত আমি উঠা বহা কৰিছিলোঁ। মানুহজন এজন ভাল মানুহ, সভ্য সমাজৰ মানুহ, সমাজত নেতৃত্ব দিয়া মানুহ। তেখেতক আমি সদায় হাতে বজাৰে মানুহজনক লগ পাওঁ, কথা বাৰ্তা পাতোঁ। আজি আকস্মিকভাৱে এই মৃত্যুবৰণ আমি সহজভাৱে মানি ল'ব পৰা নাই, প্ৰথম কথা। গতিকে এই ক্ষেত্ৰত জিলা উপায়ুক্ত মহোদয়ে যিহেতু এই পৰিয়ালকেইটাৰ ওপৰত এটা তদন্ত কৰি আছে, হেয়াৰিং কৰি আছে, এই ক্ষেত্ৰত তেখেতসকলৰ আচলতে নথি পত্ৰখিনি কিমানখিনি মজুত আছে নাই, কি আছে না আছে, ইয়াৰ ওপৰত নিশ্চয় এটা তদন্ত হ'ব, যিহেতু মহামান্য উচ্চ ন্যায়ালয়ত ইয়াৰ এটা গোচৰ চলি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবিছোঁ জিলা ABMCৰ ফালৰ পৰা যে আচলতে মানুহজনে মানসিকভাৱে এটা টেনশ্যনত হতাগ্ৰস্ত হৈ পেলাই আজি কিন্তু হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। যোৱাকালি মানুহজন হেয়াৰিঙত আছিলে, আজি আকস্মিকভাৱে মানুহজন মৃত্যুবৰণ কৰাৰ কাৰণটো কি, ইয়াৰ ৰহস্য নিশ্চয় আছে। কালি হেয়াৰিঙত আছিল মানুহজনে, মই জনামতে মই যিখিনি কথা শুনিছোঁ, হয়তো মই উপস্থিত নাছিলোঁ, কিন্তু মানুহজনে হেয়াৰিঙত গৈছিলে। ইয়াৰ তাতো এটা পৰিৱেশ হৈছে। এইবাৰ হেয়াৰিঙত সময়ছোৱাত তেখেতসকলক কি সোধা পোছা কৰা হয়, কি কৰা হয় নহয়, হয়তো কৰ্তৃপক্ষই এইখিনি প্ৰশাসনে জানিব। কিন্তু সেইটো এটা মানসিকভাৱে তেখেতসকলে যে দীৰ্ঘদিনীয়া যে টেনশ্যন আছিল, এইখিনি কথা আমি নুই কৰিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত জিলা উপায়ুক্ত হওক, উচ্চ ন্যায়ালয়ে ইয়াৰে এক তদন্ত দিব লাগে। যদি সঁচাকৈ মানুহজনৰ উপযুক্ত নথি পত্ৰ তেখেতসকলৰ আছে, তেতিয়াহ'লে মানুহজনক এই পৰিয়ালকেইটা কিয় জ্বলাৰ আজি এই পৰিৱেশটো হৈছে। গতিকে সমান্তৰালভাৱে এই পৰিয়ালটোৰ ওপৰত চৰকাৰে যাতে দৃষ্টিগোচৰ ৰাখে, কাৰণ এই মানুহজন একদম দীৰ্ঘদিনীয়াৰ পৰা আমি তেখেতক জানো, আমি সৰুৰে পৰা তেখেতসকলক আমি চিনি পাওঁ, জানো। আমি আটা বা নানা বুলি মাতোঁ তেখেতক। এই ক্ষেত্ৰত প্ৰশাসনে যাতে উচিত এক ন্যায়িক তদন্ত কৰি পেলাই ইয়াৰ এই পৰিয়ালৰ যিটো একটা মানে আৰ্থিকভাৱে মানুহজন অলপ দুৰ্বল, আৰু যিহেতু মানে কণ কণ ল'ৰা ছোৱালীও তেখেতৰ আছে, এই ক্ষেত্ৰত পৰিয়ালৰ আজিৰ এই ক্ষেত্ৰত কোনে মানে ৰিস্ক ল'ব তাৰমানে, এই পৰিয়ালটোৰ দায়িত্ব কোনে ল'ব, এই ক্ষেত্ৰত প্ৰশাসনক মই আহ্বান জনাম। অনতিপলমে ইয়াৰ একটা তদন্ত হ'ব লাগে, আৰু ইয়াৰ ওপৰত যিটো হেয়াৰিং হৈ আছে, হেয়াৰিঙৰ ক্ষেত্ৰত কি তদন্ত কৰি তেখেতসকলে কি পালে কি নাপালে, এই ক্ষেত্ৰত এই বস্তুটো ৰাজহুৱা হ'ব লাগে। আৰু এয়া আজি তেখেতৰ মৃত্যুবৰণ কৰাৰ কাৰ্যক আমি সহজভাৱে ল'ব পৰা নাই। এই ক্ষেত্ৰত আমি জিলা ABMCৰ ফালৰ পৰা এই পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু তেখেতক মৃত্যুক যিহেতু কৰিলে তেখেতক আত্মাৰ সদ্গতি লাভ কৰক সেয়া কামনা কৰিছোঁ, আৰু আগন্তুক দিনত এই পৰিয়ালসমূহে যিটো ন্যায় পায় সেয়া কামনা কৰিছোঁ। মই ক'ব নোৱাৰিম। মই মোৰ দেউতা বা মোৰ মাকৰ ওচৰত শুনিছোঁ যে এই অঞ্চলত মোৰ মাক মোৰ দেউতাকে জংঘল কাটি চাফা কৰি এই অঞ্চলত বসবাস কৰিছিল। তেতিয়াৰ পৰাই 1950 চনৰ বহু আগৰ পৰাই ইয়াত বসবাস কৰি আছে। মোৰ দেউতাৰ গোৱালি ঘৰৰ পৰাই গৰু, কিমান গৰু যে বাঘে মাৰিছে, বাঘে ধৰি খাইছে, তাৰ কোনো খবৰ নাই। তো সেই যুগৰ পৰাই মোৰ দেউতাকে এই হাচৰাবাৰীত বসবাস কৰি আছে, কিন্তু তাৰে সেই মাটিত আজি মোৰ দেউতা নাই, মাক নাই, সেই মাটিত মই বসবাস কৰি আছোঁ। আজি ইতিমধ্যে হঠাৎকৈ চৰকাৰৰ তৰফৰ পৰা আমাক ফেচবুকৰ মাধ্যমে নটিচ জাৰি কৰিছে।